প্ৰিমেচিয়ৰ হেয়াৰ গ্ৰেইং কম বয়সতে চুলি পকা বয়স আপোনাৰ সম্পূৰ্ণ হোৱা নাই এটা এজ আছে সেইটো এজত গলে সবৰে চুলি পকিব কিন্তু একেবাৰে কম বয়সতে 30 বছৰ 25 বছৰ 20 বছৰ 15 বছৰ এনেকা বয়সতে যদি আপোনালোকৰ চুলি পকা দেখা যায় তেনেহলে এইটো টিপস ফলো কৰিব তেনেহলে আপোনালোকৰ চুলি পকা বন্ধ হ'ব পাৰে বহুত কিবা কাৰণত চুলি পকিব পাৰে হেয়াৰ মাজতো কেইটামান মেইন কাৰণ আছে আইৰণৰ অভাৱ হলে কপাৰৰ অভাৱ হলে আৰু ভিটামিন B12 ৰ অভাৱ যদি হয় আপোনাৰ শৰীৰত তেনেহলে চুলি পকা দেখা যায় সৰু সৰু আমলকি টুকুৰা কৰিব তাত কোকোনাট অইল দিব নাৰিকলৰ তেল বহুত বেছি বইল কৰিব অলপ পানী দি কিনে যেতিয়া একদম কুলা কুলা হৈ যায় তেতিয়া আপুনি নমাব আৰু সেইটো ৰাতি ৰাতি আপোনালোকে মূৰত এপ্লাই কৰিব নাম্বাৰ 2 নৰসিংহৰ পাত বহুত ধুনীয়াকৈ এটা পেষ্ট বনাব তাত নাৰিকলৰ তেল দিব ধুনীয়াকৈ সেইটো মূৰত আপোনালোকৰ সেইটো সপ্তাহত 2 দিন মান কৰিব কাৰণ নৰসিংহৰ পাতে মেলানিন ৰিষ্টৰ কৰাত সহায় কৰে এটা কাম কৰিব যেতিয়া চাহ বনোৱা গুৰি যোনটো আছে হেতু মূৰত এপ্লাই কৰিব হেতু সপ্তাহত দুবাৰ আপোনালোকে মূৰত এপ্লাই কৰিব পাৰে মূৰত এপ্লাই কৰি আধা ঘণ্টা মান থৈ দিব আধা ঘণ্টা পিছত ধুনীয়াকৈ শ্যাম্পু কৰি ল'ব পাৰে আৰু এটা কাম কৰিব হেতু সপ্তাহত দুদিন কৰিব যোনটো পিয়াজৰ ৰস আছে পিয়াজৰ ৰস মূৰত ধুনীয়াকৈ দি দিব কাৰণ কি থাকে ইয়াত কেটালিষ্ট নামৰ এনজাইম থাকে আৰু হেতু হাইড্ৰজেন পেৰক্সাইড বিল্ড আপ হোৱাত ব্ৰেক কৰে যোনকিটা বস্তুত ভিটামিন B12 আইৰন আৰু কপাৰ বহুত বেছি আছে সেইকিটা বস্তু খাবলৈ চেষ্টা কৰিব ওমেগা 3 ফেটি এসিড খাব চেষ্টা কৰিব যদি না পায় তেনেহলে বজাৰৰ পৰা সাপ্লিমেন্টবোৰ কিনি আনি খাব পাৰে আইৰন কপাৰ আৰু ভিটামিন B12 ৰ স্মোকিং বন্ধ কৰিব লাগিব যদি এইখিনি আপোনালোকে কৰে তেনেহলে আপোনালোকৰ প্ৰিমেচিয়ৰ হেয়াৰ গ্ৰেইংৰ পৰা পৰিত্ৰাণ পাব এনেকৈ টিপছৰ পেজটো ফলো কৰি থব পাৰে ধন্যবাদ